Hey guys, welcome back to my YouTube channel. তো মই আমি আহি আছিলোঁ নাথুলা বুলি কয় এটা জেগা। তো এতিয়া আহি থাকোঁতে এটা চাংগু লেক বুলি কয় তো জেগা পালোঁ। চাংগু লেক হয়। তো চাওক কেনেকুৱা মজা। এইটো ডিচেম্বৰ জানুৱাৰীটো আৰু বৰফ চৰফ পৰি মানে লুকছটোৱে বদলি যায়। এতিয়া চাওক বৰ্তমান কেনেকুৱা হৈছে আৰু ইয়াৰ এইবোৰ উঠিব পাৰে। এইবোৰ উঠিব পাৰে। তো গোটেই ভিউটো চাওক। গোটেই ভিউটো মানে এইটো অলপ পিছত বৰফ পৰিব আৰু এতিয়া বৰ্তমান ষ্টাৰ্ট হৈছে আৰু গোটেই কুঁৱলীয়া নধৰা হৈ গৈছে। তো আমি এইটো চাংগু লেক বুলি কয়। তো আমি যাম এতিয়া বৰ্তমান আকৌ তাত। ঠিকে আছে, বাই বাই। China or this is India. रास्ता सब रास्ता देखिले आपन नालागे जे रास्ता किबा बीट এটা টাইপে লাগে আদৰ পৰা দেখা এইটো ৰাস্তাই হয় অলৰেডি এইটো সাইড যেটো দেখিছে এইটো চাইনা হয় চাইনা বা যিটা পাথৰ দেখিছে এইটা রাস্তা আমি লোকে ওপৰত গৈছো তো আমি আহিছোঁ এইটো চাইডৰ পৰা উঠি এইটো ৰাস্তা এইটো চাইডৰ পৰা আমি উঠি আহিছোঁ আমি এতিয়া আহি পালোঁ মানে আমি বেলেগ গাড়ী চেঞ্জ কৰা হ'ব আমাৰ ইন'ভা ৰেডি হৈছে ইন'ভা যাব লাগিব মানে এইবোৰ গাড়ী যাব নিদিয়ে ইন'ভা যাই লৈ এইবোৰ যায় অলপ চাই আহি আছোঁ ওপৰত গৈ আছোঁ পাছ ল'ব লাগে পাছ লৈ পেলাই আহিব লাগে নিক ভাই শুই আছে তো এল্টো চেল্টো লৈ আহিব নিদিয়ে তো ইন'ভা যাই লৈ সেইবোৰ গাড়ী আহিব ওপৰত হ'লে পাছটো দেখাই আহিব লাগে তো পাছ দেখুওৱা হৈ গ'ল এতিয়া আহি আছোঁ তো চাই থাকক এইটো টাৰ্ণিং আছে এইফালে ভিন্ন আগত
আৰু এইবোৰ গোটেইবোৰ চব আৰ্মি কেম্প হয় তো আৰ্মি এক নতৰা হৈ আছে তো সেইকাৰণে পূৰা ছেফটি যাব পাৰে মানুহ তো এতিয়া আমি গাড়ীৰ পৰা নামিছোঁ এইখিনি ওপৰলৈ যাব লাগিব তো এইটো এইখন ফ্লেগ দেখিছে এইফালে চাইনা আৰু এইফালে ইণ্ডিয়া বৰ্ডাৰ আমি এতিয়া বৰ্ডাৰ ওপৰত যাব লাগিব এইফালে গোটেই ভিউ পইণ্টটো চাবৰ কাৰণে তো বলক তো ৱেলকাম টু নট তোলা ৱেলকাম টু এইফালে ওপৰতে যাব লাগিব এইটো চিৰি হয় গোটেই ভিউ পইণ্টটো চাবৰ কাৰণে যাব লাগিব এতিয়া গোটেই ভিউ পইণ্টটো তাত ওপৰত আছে তো আহি থাকক পাৰ্কিং এৰিয়া আৰু গোটেই এইটো ৰাস্তাটো হয় তলৰ পৰা ওপৰলৈ উঠিব লাগে 14,400 মান আছে নেকি ন সিমান মানে হ'ব চাগে ফটোগ্ৰাফী ভিডিঅ'গ্ৰাফী এলাউ নকৰে যিমানখিনি পাৰোঁ চেষ্টা কৰিছোঁ নাথুলা বুলি কয় এইটো জেগা তো আমি এইটো ইণ্ডো চাইনা বৰ্ডাৰ হয় ইণ্ডিয়া আৰু চাইনা বৰ্ডাৰ তো ইয়াৰ পৰা মানে ফটোগ্ৰাফী আৰু ভিডিঅ'গ্ৰাফী নট এলাউড তো সেইফালে হৈছে চাইনা আৰু এইফালে হৈছে আমাৰ ইণ্ডিয়া তো ইমান দেখাব নোৱাৰিলোঁ কাৰণ ফটোগ্ৰাফী আৰু ভিডিঅ'গ্ৰাফী নট এলাউড এই বিৰাট ঠাণ্ডা এনেকুৱা ঠাণ্ডা হাৱা এটা মাৰি আছে নহয় 12,400 আমি গৈছোঁ তাত ওপৰলৈ গৈছোঁ তো বহুত অসুবিধা হয় মানে অক্সিজেন লেভেলটো অকণমান কম লাগে তাৰ মানে হাৰ্টৰ প্ৰব্লেম আছে সিহঁতৰ কাৰণে অকণ অসুবিধা হয় তো 12,400 ফিট ওপৰত আমি গৈছোঁ গৈ পেলাই তাত গৈ চাইছোঁ মানে আপোনাৰ এইটো চাইডে চাইনা আৰু এইফালে হৈছে ইণ্ডিয়া মানে এটা ভৰি দিলে চাইনা আৰু এটা ভৰি দিলে ইণ্ডিয়া তো ভাল লাগিল বিৰাট ভাল এটা এক্সপিৰিয়েঞ্চ জীৱনত মনত থাকিব বিৰাট ঠাণ্ডা যেনেকৈ দেখিছে তো ব্লগটো আজি ইমানেই আছিলে মই দেখাবলৈ চেষ্টা কৰিলোঁ যিমানখিনি পাৰোঁ কিন্তু তাত ভিডিঅ'গ্ৰাফী আৰু ফটোগ্ৰাফী নট এলাউৰ কাৰণে মই দেখাব নোৱাৰিলোঁ কিন্তু বহুত দেখুওৱা জেগা আছিলে তো আজিলৈ ইমানেই তো আৰু নেক্সট ব্লগ কিবা কিবি আহি আছে তো চাই থাকিব তো মোৰ যদি ব্লগটো ভাল পাইছে চাই যদি ভাল পাইছে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব তো আজিলৈ বাই বাই